অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ভৃগু কাশ্যপ অসুস্থ হোৱা খবৰটো নিশ্চয় আপোনালোকেও জানে। কিন্তু এইবাৰ অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা ভৃগু কাশ্যপৰ পত্নী প্ৰিয়ম পল্লৱীয়ে বিল্ডিঙৰ পৰা তললৈ নামোতে পিছলি পৰি যথেষ্ট আঘাতপ্ৰাপ্ত হৈছিল। আৰু লগে লগেই স্বামী ভৃগু কাশ্যপে অসুস্থ দেহাৰে ওচৰৰে এখন ফাৰ্মাচীলৈ লৈ যাবলগীয়া হয় প্ৰিয়ম পল্লৱীক। আৰু প্ৰিয়ম পল্লৱীক ভৰিত বেণ্ডেজ লগোৱাৰ উপৰিও বেজী দিবলগীয়া হয়। আৰু এই চেগতে মৰমৰ শিল্পী দুগৰাকীয়ে যাতে অতি সোনকালেই সুস্থ হৈ উঠে তাকে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।